এতিয়া কৈছা কালি ৰাতিটো মই সপোন এটা দেখিছো অলপ সোনকালে কোৱা মোৰ দেৰি হৈছে দেই আচ্ছা পুৱাছা ৰাতি কমচে কম 2:15 হৈছে ইপিনে ঘড়ীত খিচিক খিচিক শব্দ ঘড়ী খিচিক খিচিক শব্দ ইপিনে মই টোপনি গৈছো ইপিনে ঘড়ীত খিচিক খিচিক শব্দ ৰবাচোন তুমি ঘড়ী চাই টোপনি যোৱা ঘড়ীটোৱে মোৰ সপোনলৈ আহিছে সপোনত তাৰপিছতো পুৱাছা থুপু থাপা ধূপ তাপ সেইবিলাক কি ফুটিছে পুৱা বম ফুটিছে কিয় 1 জানুৱাৰী হৈ গৈছে 2:15 হৈছা তাৰপিছত মোৰ পুৱা ফুটি লাগিছে নতুন বছৰ বুলি মই আপোনাক 100 টকা খুজিছো তাৰপিছত আপুনিতো নিদিছে কিয় আপোনাৰ হাতত বোলে পইচা লৈছে মই বোলো কি আছো এচাইচা মানুহ আপোনাৰ হাতত 100 টকা এটা আছে তাৰপিছত মোহন কি হৈছে তাৰপৰাহে সপোনটো আৰম্ভ হৈছে মোৰ এইটো কি সপোন দেখাইছে কিহৰ কাৰণে দেখুৱাইছে আজি এইটো সপোন নতুন বছৰত কিহৰ কাৰণে দেখুৱাইছে মোহন মোৰ দেৰি হৈছে না বাবা সোনকালে কোৱা কুকুৰখন অকণ কোমলাই লৈছে বাৰু হ'ব কোৱা কোৱা কৈছা তাৰপিছত মই পইচাটোৰ কথা কৈছো মই কৈছো আপুনি নিদিছে মই কৈছো আপুনি নিদিছে আকৌ মই কৈছো আপুনি নিদিছে তাৰপিছত চাৰিফালৰ পৰা 4টা ভগৱান নামি আহিছে মাই গড ডগছ বা আহি আপুনি কি দম দিছে কি দম দিছে চাৰিচা মোহনৰ ৰাতিপুৱাৰ ভিতৰত 100 টকা দিয় যদি দে নহলে যেন ঘৰতে গৈ ভস্ম কৰি থৈ আহিম এই যে ভয়টো খাইছো খালি পেটে খপা উঠি আপোনাৰ ওচৰত পাই গৈছো বচাবলৈ এতিয়া যদি তেওঁলোক আহি যায় হে আপুনি মোক 100 টকা এটা দি চাওক তাৰপিছত যেন ভগৱানৰ লগত মইহে যুঁজিম পাৰিবা আপুনি দি চাওক 20 টকাহে দিলে 100 টকা কৈছা 200 টকা দিছো 200 দিছে হে এতিয়া ভগৱান আহিলে যেন প্ৰথম আপোনাক মাৰিছে তাৰপিছতহে মোক বিচাৰি পাইছে কি নহয় মানে প্ৰথম মোক মাৰিব লাগিছে তাৰপিছতহে আপোনাক বিচাৰি পাইছে বলক বলা হে হ'ব ভগৱান নাচে আহি যাওক আহি যাওক লাহে লাহে কিয় শিল লৈছে ভগৱান যদি বন্দুক লৈ আহে মোৰ হাততো হাতীয়া লাগিব বাইক লওক চলক ইচ্ছা দিয়ক তুমি বহা আকৌ বহিলা বলক বলক মই আছো কি চাই গেটৰ সন্মুখত দেখিছা নাই গাড়ী কিমান লাইন লাগি যায় নতুন বিজনেছ এটাহে আৰম্ভ কৰিম বুলি ভাবিছো কিহৰ বিজনেছ ইয়াত যোনে গাড়ী উঠাইছে চবৰ পৰা মই 10 টকাকে উঠাইছো 5 টকা আপোনাৰ 5 টকা মোৰ আৰু গাড়ী ধোৱা পইচাটো এক্সট্ৰা এখন দেখিছো কি বুলি কয় এনেতো আচাৰি ধুনীয়া হাত গালত পৰিলে চ বুলি কয় আপুনি বা কোনটো কৈছে পিছৰটো আমাৰ আহক মোৰ মানে কথা এটা আছিলে কি হল ক কিয় এনেকে জগাই দিছ মোক কি হৈছে ক তোৰ মোৰ কথা এটা আছিলে জগাই দিছ তাই গোটেইটো টোপনি খতি কৰি একে পুৱা বেঙেনাটো হৈ আছে কোন আপুনি একে এনেকুৱা হৈ আছে আজি ইমান পানী খাইছে ঘৰত মনিবই ভাত চাত নিদিলে নে কি ভাতটো এৰি দিলো মই এতিয়া কি খাই আছে ফ্ৰুটছ সেইটো কি আছে ফল মূল আচ্ছা এনে অনুমানো এদিনত কিমান মাৰ খাই